মমিস কিচেনলৈ আপোনালোকলৈ স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আনিছো মই পাভ মাছ পাতত দিয়া ৰেচিপি। মই 3টা পাভ মাছ, 7 চামুচ সৰিয়হ, জলকীয়া, পিয়াজ, নহৰু আৰু আদা লৈ লৈছো। তাৰপিছত মই মিক্সি জাৰ এটাত সৰিয়হখিনি, পিয়াজ, আদা, নহৰু দি পেলাই পেষ্ট এটা বনাই লৈছো। মই ফয়েল পেপাৰ এখন লৈছো। পাভ মাছৰ পাতত দিয়া ৰেচিপি কলপাতত বনালে ভাল হয়। মোৰ ওচৰত কলপাত নাই কাৰণে মই ফয়েল পেপাৰে লৈছো। পাভ মাছকেইটা দিয়াৰ পাছত তাতে মই সৰিয়হ পেষ্টখিনি দি দিছো। সৰিয়হ পেষ্ট দিয়াৰ পাছত 1 চামুচ মিঠাতেল দিছো, 1 চামুচ নিমখ আৰু ভালকে মই মিক্স কৰি লৈছো। কৰি ভালকে ফয়েল পেপাৰখন মই মেৰিয়াই লৈছো। মই চচপেন এটাত পানী দি পেলাই খৰাহি এখন দিছো। তাতে ফয়েল পেপাৰৰ দিয়া মাছখিনি দি দিছো আৰু ঢাকন এখনে ঢাকি দিছো। 25 মিনিটমান ভাপত হ'লেই হৈ যায় ভাপত দিয়া পাভ মাছ। ঠাণ্ডা হোৱাৰ পাছত মই নমাই লৈছো। মই প্লেট এখনতে নমাই লৈছো। আপোনালোকে ট্ৰাই কৰিব, ভাল লাগিব। ভাল লাগিলে লাইক কৰিব, সাবস্ক্ৰাইব কৰি দিও।